গুড মৰ্নিং। আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। দেহা মানে কলেজলৈ গ'ল আৰু কামবোৰো মোৰ সোনকালে কৰি হ'ল। কি নকৰোঁকৈ ভাবি পেলাই ভিডিঅ'তে আৰম্ভ কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো চাই যাব। আৰু এতিয়া মই বাৰীলৈ আহিছোঁ ফ্ৰেঞ্চবিন আৰু পালেং ছিঙিবলৈ। সেয়েহে বাৰীতে থকা ফুলকেইপাহ আপোনালোকক দেখাইছোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু এতিয়া মই পালেং আৰু ফ্ৰেঞ্চবিনখিনি ছিঙি আছোঁ আৰু ইমান ধুনীয়াকৈ ফ্ৰেঞ্চবিনখিনি মানে লাগি আছে। দেখিয়ে কিবা এটা ভাল লাগিছে বোলো আপোনালোককো অকণমান দেখাওঁ। আৰু এহাতে ছিঙি আছোঁ, এহাতে মোবাইল ধৰি আছোঁ যে সেইকাৰণে অকণমান আপোনালোকে ধৰিব পৰা নাই চাগে। আৰু এতিয়া মই ফ্ৰেঞ্চবিনখিনি ছিঙি লওঁ। ইমান সোপা পালোঁ চাওকচোন ফ্ৰেঞ্চবিন। আৰু আজি মানে ৰ'দটো তেনেকৈ ওলোৱা নাইকিয়া আৰু ৰুটি বনাই খাবলৈকো অকণমান এলাহ লগা নিচিনা লাগিছে। সেইকাৰণে ভাত অকণমান আলু এটা দি পেলাই প্ৰেছাৰতে বনাই খাম বুলি ভাবিলোঁ। আৰু তেনেকুৱাতে মনত পৰিলে এনেকৈও দেখোন ফ্ৰেঞ্চবিন বা পালেং অকণ বনাই খাব পাৰোঁ। সেয়েহে যোৰ কৰিলোঁ। আৰু এতিয়া মই পালেংখিনি এনেকৈ ফ্ৰাই কৰিছোঁ। আপোনালোকে জানেই বাৰু, সেইকাৰণে মই দেখুওৱা নাইকিয়া। আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ, তাৰপাছত ভাত সাজ বাঢ়ি ল'ম খাবলৈ। সদায় ৰাতিপুৱা এনেকৈ খোৱা নহয়, কিন্তু কেতিয়াবা আকৌ মানে কিবা এটা খাবলৈ বেলেগকৈ মন যায় যে, সেয়েহে এনেকৈ বনাই ল'লোঁ। আৰু এয়া ভাত সাজৰ লগত এতিয়া ভাততে আলু দিলোঁ, লগতে এনেকৈ পালেং পাতখিনি বেচন অকণমান দি পেলাই ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া ফ্ৰেঞ্চবিন এনেকৈ এডাল এডালকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু তেন্তে ভাতকেইটা এতিয়া বাঢ়ি কৰি খাই লওঁ। কিমান মচমচীয়া হৈছে। এতিয়া ভাতকেইটা খাই লওঁ। এয়া ভাতকেইটা বাঢ়ি ল'লোঁ খাবলৈ। আৰু সদায় এনেকৈ খোৱা নহয়েই, আজি কিবা এটা বনাই পেলাই খাবলৈ মন গ'ল কাৰণে খাইছোঁ। ঘৰৰ ফ্ৰেঞ্চবিন যে সোনকালে সিজে। ইমান ধুনীয়া হৈছে চাওকচোন, মচমচীয়া। আজি মানে বতৰটো মানে ৰ'দ ওলোৱা নাই, সকলো কাম বন কৰি পেলাই হৈ গ'ল। আজি বহুত সোনকালে উঠিলোঁ আৰু সেইকাৰণে কি কৰোঁ কি নকৰোঁ বুলি ভাবি পেলাই বোলো এনেকৈ ভাত এসাঁজ বনাই পেলাই খাওঁ। অকলে অকলে খাবলৈও মন নাযায়, দেহা নাই যে। কিন্তু আজি অকণমান এনেকৈ সজাই কৰি লৈছোঁ যে দেখি ভাল এটা লাগিছে। আৰু খাই বৈ লওঁ, ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ।